জগতৰ গৰাকী দুষ্টক দমন কৰি শান্তক পালন কৰি জগতত শান্তি ধৰ্ম স্থাপন কৰে। আৰু আমিয়ে জগতৰ গৰাকী দুষ্টক দমন আৰু শান্ত পালনে আমাৰ মহান উদ্দেশ্য। ৰণৰ কৰি আয়োজন পাণ্ডৱ দ্বাৰা অত্যাচাৰী অভিমানী দুৰ্যোধনৰ সহিতে সাধু হস্তিনাপুৰত ৰাজনগৰত প্ৰতিষ্ঠা কৰিবই লাগিব। অৱশ্যে বৰ্তমানে ভীষ্ম দ্ৰোণ আদি বীৰে প্ৰাণ এৰিছে। শল্য শকুনি কৰ্ণকে আদি বীৰগণ সকলোৱে দুষ্টক দমন কৰি জগতত শান্তি ধৰ্ম কৰি স্থাপন। জগতৰ গৰাকী আত্মীয় আমার ভ্রমণ করি নানা দেশ
선택해서 머릿속을 안 나오는 애기 따뜻다.